আহক আজি আমি নতুন এটা ভিডিঅ'লৈ আগবাঢ়ি যাওঁ আৰু প্ৰভু যীশুৰ মহিমা হওক। আমাৰ জীৱিত পবিত্ৰ যীশু আজিলৈকে জীয়াই আছে আৰু অনন্ত কাললৈকে জীয়াই থাকিব। আমাক প্ৰভু যীশুৱে বহুত মৰম কৰে, আমাৰ প্ৰভু যীশুৱে আমাক বহুত ভাল পায়। আৰু তাৰ লগতে আজি আমি ঈশ্বৰৰ বাক্য আমি আলোচনা কৰিম। আজি আমি ঈশ্বৰৰ বাক্য আমি অলপ সময় পঢ়িম আৰু সেই ঈশ্বৰৰ বাক্যৰ দ্বাৰা আমি কি বুজিম আৰু কি শিকিম ইয়াৰ বিষয়ে অকণমান সময় আমি চিন্তা কৰিম। আহক। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া, অলমাইটি জিজাছ। থেংক ইউ অলমাইটি পিতা পবিত্ৰ আত্মা, প্ৰভু যীশু। আজি এই বাক্যৰ দ্বাৰা মোৰ জীৱনত আৰু এই ভিডিঅ'টো চাই থকা প্ৰত্যেকৰে জীৱনতে এটা বহুত আশীৰ্বাদৰ বিষয় এটা হ'বৰ কাৰণে মই আজি আপোনাৰ চৰণত অনুৰোধ কৰিছোঁ। আমেন। প্ৰেইজ দ্য লৰ্ড। মথি 25 অধ্যায় 1 পদৰ পৰা 13 পদলৈকে আমি পঢ়িম। মথি 25 অধ্যায় 1 পদৰ পৰা 13 পদলৈকে আমি পঢ়িম। 10 জনী কন্যা আৰু তেতিয়া চাকি লৈ দৰাক আগবঢ়াবলৈ ওলাই যোৱা 10 জনী কন্যাৰ লগত স্বৰ্গৰাজ্যৰ তুলনা দিয়া হ'ব। তেওঁলোকৰ মাজত 5 জনী নিৰ্বুদ্ধি আৰু 5 জনী সুবুদ্ধি আছিল। কিয়নো নিৰ্বুদ্ধি কেইজনীয়ে নিজৰ নিজৰ চাকি লওঁতে লগত তেল নললে, কিন্তু সুবুদ্ধি কেইজনীয়ে তেওঁলোকৰ চাকিৰ লগত নিজৰ নিজৰ পাত্ৰত তেল ল'লে। আৰু দৰাই পলম কৰাত সকলোৱে কলমতীয়া টোপনি গ'ল। কিন্তু মাজনিশা ৰাতি শোৱা দৰা তেওঁক আগবঢ়াবলৈ ওলাও হওক এই বুলি ৰিঙোৱা হ'ল। তেতিয়া সেই আটাই কেইজনী কন্যাই উঠি তেওঁলোকৰ চাকি বঢ়ালে। এনেতে নিৰ্বুদ্ধি কেইজনীয়ে সুবুদ্ধি কেইজনীক ক'লে, তোমালোকৰ তেলৰ পৰা অলপমান আমাক দিয়া, কিয়নো আমাৰ চাকি নুমাও হৈছে। কিন্তু সুবুদ্ধি কেইজনীয়ে উত্তৰ দি ক'লে, কিজানি তোমালোক আৰু আমালৈ নুজুৰিব, তাতকৈও বেচোতাবিলাকৰ তালৈ গৈ তোমালোকৰ নিমিত্তে কিনাগৈ। কিন্তু তেওঁলোকে কিনিবলৈ যাওঁতে দৰা আহিল আৰু সাজু হৈ থকাবিলাকক তেওঁৰ লগত বিয়া ঘৰত সোমাল আৰু দুৱাৰ বন্ধ কৰা হ'ল। পাছে আন কেইজনী কন্যাই আহি ক'লে, হে প্ৰভু, আমালৈ দুৱাৰ মেলি দিয়ক। কিন্তু তেওঁ উত্তৰ দি ক'লে, মই তোমালোকক স্বৰূপকৈ কওঁ, তোমালোকক মই নিচিনো। এতেকে পৰ দি থাকা, কিয়নো সেই দিন বা সময় তোমালোকে নাজানা। সেই দিন আৰু সময় আমি নাজানো বুলি ঈশ্বৰৰ বাক্যত লিখা আছে। হয়, প্ৰভু যীশুখ্ৰীষ্টৰ আগমনৰ বিষয়ে আমাৰ পবিত্ৰ শাস্ত্ৰত বাইবেলত লিখা আছে যে আজিৰ পৰা 2021 বছৰ আগতে প্ৰভু যীশুখ্ৰীষ্ট প্ৰথম আগমন মানে স্বৰ্গৰ পৰা এই পৃথিৱীলৈ নামি আহি নিজৰ জীৱনটো কালভাৰী ক্ৰুচত বলিদান দি মৰিলে আৰু পুনৰাই 3 দিন পিছত মৈদামৰ পৰা জি উঠিলে। আৰু আজিলৈকে এই সময়লৈকে আমাৰ প্ৰভু যীশু জীয়াই আছে। আৰু সেই জীয়াই থকা প্ৰভু যীশুৱে কৈছে তোমালোকে পৰ দি থাকা, কিয়নো সেই সময় আৰু আমি নাজানো। সেই সময় নাজানো কোন মুহূৰ্তত প্ৰভু যীশু দ্বিতীয় আগমন হ'ব, কোন মুহূৰ্তত প্ৰভু যীশু দ্বিতীয় আগমন হৈ এই পৃথিৱীলৈ আহিব, সেই কথাটো আমি নাজানো। সেইকাৰণে কৈছে পৰ দি থাকা, যে 5 জনী সুবুদ্ধি আৰু 5 জনী নিৰ্বুদ্ধি কেইজনী লগত তেল নললে আৰু সুবুদ্ধি কেইজনীয়ে লগত তেল ল'লে। নিৰ্বুদ্ধি কেইজনীয়ে লগত তেল নললে, কিন্তু সুবুদ্ধি কেইজনী লগত তেল ল'লে। সেইকাৰণে যি লগত তেল লৈছে বুলি প্ৰভুৰ বাক্যত লিখা আছে, সেইটো হৈছে আমাৰ বিশ্বাস, সেইটো হৈছে আমাৰ আৰাধনা, আৰু সেইটো হৈছে আমি প্ৰভুলৈ ধৈৰ্য ধৰি অপেক্ষা কৰি থকাটোক বুজায়। আৰু পবিত্ৰ আত্মাক নুনুমাই, মানে পবিত্ৰ আত্মাক অৱহেলা নকৰি কিনে পবিত্ৰ আত্মাৰ সৈতে নিজৰ জীৱনটো আগবঢ়াই লৈ যাই আছে। সেইকাৰণে আজি আমি এটাই কথাই আমি অনুভৱ কৰিব পাৰোঁ, যেনেকৈ দৰা আহিলে, অহাৰ লগে লগে সকলোবিলাকে আগবাঢ়ি ওলাই গ'ল, কিন্তু সুবুদ্ধি কেইজনীৰ লগত তেল আছিলে, সেইকাৰণে তেলটো নুনুমালে আৰু দৰাক আগবঢ়াই লৈ গৈ থাকিলে আৰু দৰাৰ লগত একেলগে বিয়া ঘৰত সোমাল। কিন্তু নিৰ্বুদ্ধি কেইজনীৰ লগত তেল নাছিলে, সেইকাৰণে দৰা আহিল, কিন্তু তেলবিলাক কি হ'ল, নুমাই গ'ল, কাৰণ কিয় দৰা অকণমান দেৰিকৈ আহিছিলে। কিন্তু আজি এটা কথা আমি এই বাক্যৰ দ্বাৰা আমি বুজিব পাৰোঁ, আমি জানিব পাৰোঁ যে এই বাক্যই আমাক শিকাই আছে, এই বাক্যই আমাক কৈ আছে যে আমাৰ বিশ্বাসটো প্ৰভু যীশুখ্ৰীষ্টৰ আগমনৰ সেই সময়লৈকে বিশ্বাসটো দৃঢ় হৈ থাকিব লাগিব, মজবুত হৈ থাকিব লাগিব। কাৰণ কিয় আমাৰ প্ৰভু যীশু আপোনাক আৰু মোক নিবৰ কাৰণে স্বৰ্গ এৰি এই পৃথিৱীলৈ আহি আছে। কাৰণ কিয় আমি সকলোৱে ঈশ্বৰৰ ৰাজ্যত বাস কৰিবৰ কাৰণে পাওঁ।
সেইকাৰণে কৈছে যে তোমালোকৰ হৃদয়খন ব্যাকুল নহওক, মোক বিশ্বাস কৰা আৰু ঈশ্বৰৰ বিশ্বাস কৰা লিখা আছে। সেইকাৰণে কৈছে আমাৰ হৃদয় ব্যাকুল হৈ কিনে বহি থাকিব দিয়া নাই। আমাৰ হৃদয়ত এটা কথা ৰাখি থ'ব দিছে যে আমাৰ প্ৰভু যীশু বহুত সোনকালে এই পৃথিৱীত আহিব আৰু আপোনাক আৰু মোক এই পৃথিৱীৰ পৰা লৈ গুচি যাব। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। এইটো কিমান আনন্দৰ বিষয় হয়। চবচে ভয়ংকৰ বিষয় যদি এই পৃথিৱীত হ'ব লগা আছে, প্ৰভু যীশুখ্ৰীষ্টৰ আগমন, প্ৰভু যীশুখ্ৰীষ্টৰ দ্বিতীয় আগমন। আমি সকলোৱে অপেক্ষা কৰি আছোঁ, কিন্তু বহুত মানুহে অপেক্ষা কৰি থকা নাই আৰু বহুত মানুহে নাজানে যে প্ৰভু যীশুৰ আগমন হ'ব ইয়া নহ'ব। কিন্তু ঈশ্বৰৰ বাক্যত স্পষ্টভাৱে কৈছে, আমি অলপমান সময় এই ঈশ্বৰৰ বাক্যৰ পিনে আৰু এটা ঈশ্বৰৰ বাক্য পঢ়িম। তাত আমাক প্ৰভু যীশুৱে কি কৈছে আমি শুনিম। পাচনি কৰ্ম 1 অধ্যায় 9, 10, 11। এই কথা কলত তেওঁলোকে চাই থাকোঁতেই তেওঁক ওপৰলৈ নিয়া হ'ল, মানে যীশুখ্ৰীষ্টক ওপৰলৈ নিয়া হ'ল, আৰু তেওঁলোকৰ চকুৰ আগৰে পৰা তেওঁক মেঘে ল'লে লিখা আছে। তেওঁ যাওঁতে তেওঁলোকে আকাশলৈ একেথৰে চাই থাকোঁতেই চোৱা, বগা কাপোৰ পিন্ধা দুজন লোকে তেওঁলোকৰ ওচৰতে থিয় হৈ তেওঁলোকক ক'লে, হে গালিলিয়া দেশৰ মানুহবিলাক, তোমালোকে কিয় থিয় হৈ আকাশলৈ চাই আছা? এই যি যীচুক তোমালোকৰ ওচৰৰ পৰা স্বৰ্গলৈ নিয়া হ'ল, তোমালোকে যেনেকৈ তেওঁক স্বৰ্গলৈ যোৱা দেখিলা, তেনেকৈ তেওঁ আকৌ আহিব। হালেলুয়া, হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। বিৰাট ডাঙৰ কথা যে প্ৰভু যীশুখ্ৰীষ্ট যেতিয়া এই পৃথিৱীত আহিছিলে স্বৰ্গ এৰি কিনে, আৰু এই পৃথিৱীত যেতিয়া এই পৃথিৱীত বসবাস কৰি আছিলে 33.5 বছৰ, সেই সময়তে প্ৰভু যীশুখ্ৰীষ্টই নিজৰ দ্বিতীয় আগমনৰ বিষয়ে আৰু নিজৰ মৃত্যুৰ বিষয়ে আগতীয়াকৈ জনাই দিছিলে, কিন্তু মানুহবিলাকে এইবিলাক কথা বুজি নাপালে। কিন্তু এই বাক্যত কৈ আছে কি, প্ৰভু যীশুখ্ৰীষ্ট যেতিয়া মৰিছিলে আৰু পুনৰাই 3 দিন পিছত প্ৰভু যীশু জি উঠিছিলে, আৰু তাৰে পিছতে প্ৰভু যীশুখ্ৰীষ্টই 40 দিন 40 ৰাতি এই পৃথিৱীত থাকি বহুত মানুহক প্ৰভু যীশুখ্ৰীষ্টই দেখা দিছিলে আৰু কথা পাতিছিলে। আৰু তাৰ লগতে 40 দিন পূৰা হোৱাৰ পিছত এই বাক্যত লিখা আছে যে প্ৰভু যীশুৱে এই মানুহবিলাকৰ লগত কথা কৈ থাকোঁতে ওপৰলৈ উঠাই নিয়া হৈছিলে, আৰু সেই মানুহবিলাকে চাই আছিলে প্ৰভু যীশুক, যে প্ৰভু যীশু ওপৰলৈ উঠি গ'ল। কিন্তু দুজন স্বৰ্গদূতে, বগা কাপোৰ পিন্ধা দুজন স্বৰ্গদূতে আকাশলৈ কিয় থিয় হৈ কিনে চাই আছা বুলি সেই মানুহবিলাকক কৈছিলে যে কিয় তুমি যীশুক চাই আছা, কিয় তুমি প্ৰভু যীশু যে গৈ আছে কিয় তুমি চাই আছা? তেতিয়া সেই দুজন স্বৰ্গদূতে কৈছে যে সেই গালিলিয়া দেশৰ মানুহবিলাক, তোমালোকে কিয় একেদৰে চাই আছা? তোমালোকে যেনেকৈ তেওঁক এতিয়া স্বৰ্গলৈ উঠা দেখা পাই আছা, তেনেকৈ তেওঁ অতি সোনকালে এই পৃথিৱীলৈ নামি আহিব। এই বিষয়ে প্ৰেইজ দ্য লৰ্ড। আহক আমি এটা নতুন এটা বাক্যলৈ আমি আগবাঢ়ি যাওঁ, আৰু সেই বাক্যত প্ৰভু যীশুৱে আমাক কি কৈছে। আৰু তাত লিখা আছে যে প্ৰভু যীশুৱে আমাৰ কাৰণে ঠাই যুগুত কৰিবৰ কাৰণে গৈছে লিখা আছে। প্ৰভু যীশুৱে আপোনাৰ আৰু মোৰ কাৰণে ঠাই যুগুত কৰি আছে এতিয়া বৰ্তমান, আৰু ঠাই যুগুত যেতিয়া কৰা হ'ব, তেতিয়া প্ৰভু যীশুৱে আকৌ এই পৃথিৱীলৈ আহি আমাক প্ৰত্যেকজনকে প্ৰভু যীশুৱে নিজৰ লগত লৈ যাব চিৰদিনলৈকে স্বৰ্গ ৰাজ্যত বসবাস কৰিবৰ কাৰণে, চিৰ জীৱন, অনন্ত জীৱন আমাক দিবৰ কাৰণে। আমাৰ সেই বাক্য লিখা আছে যোহন 14 অধ্যায় 1 পদৰ পৰা আমি যদি চাওঁ 3 পদলৈকে, যোহন 14 অধ্যায় 1 পদৰ পৰা 3 পদলৈকে, তোমালোকৰ হৃদয় ব্যাকুল নহওক, ঈশ্বৰত বিশ্বাস কৰা আৰু মোতো বিশ্বাস কৰা। মোৰ পিতৃৰ ঘৰত অনেক থকা ঠাই আছে, নোহোৱা হ'লে তোমালোকক ক'লোহেঁতেন, কিয়নো মই তোমালোকলৈ ঠাই যুগুত কৰিবলৈ যাওঁ, আৰু মই তোমালোকলৈ যদি ঠাই যুগুত কৰোঁগৈ, তেন্তে মই যি ঠাইত থাকোঁ তোমালোকো সেই ঠাইতে যেন থাকিবলৈ পাবা। এই নিমিত্তে মই আকৌ আহি তোমালোকক মোৰ ওচৰত লৈ যাম। আমেন। আমাক কৈছে যে তোমালোকৰ হৃদয়খন ব্যাকুল নহওক। আমাৰ হৃদয়খন ব্যাকুল হ'ব হাক দিছে, আৰু কৈছে ঈশ্বৰত বিশ্বাস কৰা আৰু প্ৰভু যীশুত বিশ্বাস কৰি কিনে বিশ্বাসত মজবুত হৈ কিনে অপেক্ষা কৰি থাকা, কিয়নো প্ৰভু যীশুৱে আপোনাৰ আৰু মোৰ কাৰণে ঠাই যুগুত কৰিবৰ কাৰণে কৈছে। আৰু যেতিয়া ঠাই যুগুত কৰা হ'ব, তেতিয়া পুনৰাই প্ৰভু যীশু আহিব আৰু আপোনাক আৰু মোক লগত লৈ যাব চিৰদিনলৈকে প্ৰভু যীশুৱে বনোৱা ঘৰত থাকিবৰ কাৰণে। আজি আপুনি আৰু মই যি ঘৰত আছোঁ, এই ঘৰখন কি হৈছে, বেয়া হৈ গৈ আছে, দিনক দিনে বেয়া হৈ যায়। আমি বহুত কষ্ট কৰি কিনে এই ঘৰখন আমি পাতিব লাগে, বা এই ঘৰখন আমি সাজিব লাগে, কিন্তু সেই ঘৰত আমি বেছিদিন জীয়াই থাকিব নোৱাৰোঁ।
কাৰণ কিয় আমাৰ এইখন ঘৰতকৈ চবচে বেছি আমাৰ এই যিটো শৰীৰ, এই শৰীৰৰ পৰাই আমাৰ আত্মাটো লৈ গৈ ঈশ্বৰে বনোৱা ঘৰত আমাক ৰাখিবৰ কাৰণে ঈশ্বৰে বিচাৰে। কাৰণ কিয় এইটো ঘৰটো আমি এৰি থৈ যামেই, আৰু তাতকৈ বেছি আমি এই যিটো শৰীৰ আছে এই শৰীৰটো আমি এৰি থৈ যাব লাগিব এটা সময়ত। সেইকাৰণে কৈছে যে বিনা হাতে সজা যিটো ঘৰ, সেই ঘৰত প্ৰভু যীশুৱে আমাক, মানে আমাৰ হাতেৰে সজা নহয়, প্ৰভু যীশুৰ হাতেৰে সজা ঘৰত আমাক ৰাখিবৰ কাৰণে প্ৰভু যীশু বিচাৰে। হালেলুয়া, অলমাইটি। সেইকাৰণে মই আগতে আপোনাক কৈছোঁ যে প্ৰভু যীশুৱে আপোনাক বহুত ভাল পায়, প্ৰভু যীশুৱে আপোনাক বহুত মৰম কৰে। হালেলুয়া। এইটো কোনো ধৰ্ম নহয়, এইটো কোনো, বহুত মানুহে কয় যে খ্ৰীষ্টিয়ান ধৰ্ম। আচলতে এইটো খ্ৰীষ্টিয়ান ধৰ্ম নহয়, কাৰণ কি এইটো এটা ৰাস্তা। কি ৰাস্তা? সত্য ৰাস্তা, জীৱনৰ ৰাস্তা, অনন্ত জীৱনলৈকে যোৱা এটা ৰাস্তা হয় প্ৰভু যীশু খ্ৰীষ্ট। হালেলুয়া। আৰু এই বাক্যত লিখা আছে যোহন 14 অধ্যায় 6 পদ লিখিছে, যীশুৱে তেওঁক ক'লে, মই বাট আৰু সত্য আৰু জীৱন, মোৰ যোগেদি নগ'লে কোনেও পিতৃৰ ওচৰলৈ যাব নোৱাৰে। যীশুৱে বাট, যীশুৱে সত্য আৰু যীশুৱে জীৱন লিখা আছে। 3টা বিষয় লিখা আছে। হালেলুয়া। সত্য, বাট আৰু জীৱন। বাট, সত্য আৰু জীৱন। যিটো বাটেদি যাব লাগিব সেইটো হৈছে সত্যৰ বাট, আৰু সেই সত্যৰ বাটেদি গৈ থাকিলে আমি জীৱন পাম, আৰু সেইটো হৈছে অনন্ত জীৱন, প্ৰভু যীশু খ্ৰীষ্টই দিয়া অনন্ত জীৱন। সেইকাৰণে মই এইটোৱে ক'ব বিচাৰিছোঁ যে 5জনী নিৰ্বুদ্ধি আৰু 5জনী সুবুদ্ধি। নিৰ্বুদ্ধি কেইজনৰ দৰে নহয়, কিন্তু সুবুদ্ধি কেইজনৰ দৰে আমাৰ জীৱনটো লৈ যাব লাগিব। কাৰণ কিয় এটা কথা আমি অনুভৱ কৰিব লাগে যে এই সুবুদ্ধি আৰু নিৰ্বুদ্ধি, সুবুদ্ধি কেইজনীয়ে চাকি যেতিয়া লৈছে, কিন্তু চাকিটো তেল আছে, কিন্তু লগত তেল নল'লে, কিন্তু সুবুদ্ধি কেইজনীয়ে তেল লগত ল'লে। তাৰ মানে এইটো কথা যে নিৰ্বুদ্ধি কেইজনীৰ বিশ্বাসটো আছে ঠিকেই, কিন্তু শেষলৈকে সেই বিশ্বাসটো নাথাকিলে। কিন্তু সুবুদ্ধি কেইজনীৰ যিটো বিশ্বাস এতিয়াও আছে, সেই বিশ্বাসটো প্ৰভু যীশু খ্ৰীষ্টৰ আগমনৰ সময়লৈকে আছে। সেই পবিত্ৰ আত্মাৰ লগত অতিবাহিত, মানে জীৱনটো চলাই আছে। পবিত্ৰ যীশুৰ বাক্যৰ লগত সেই জীৱনটো চলাই আছে। পবিত্ৰ যীশুৰ অনুগ্ৰহ, পবিত্ৰ যীশুৰ প্ৰেম, পবিত্ৰ যীশুৰ শান্তি আনন্দৰ লগত জীৱনটো কটাই আছে সুবুদ্ধি কেইজনীয়ে। সেইকাৰণে এটা কথা আমি ধ্যান দিব লাগে যে প্ৰভু যীশুৰ লগত আমি যদি থাকিব খোজোঁ, তেতিয়াহ'লে আমি কাণখন আমি শুনি আছোঁ কিন্তু নুশুনাৰ দৰে ভাও ধৰিব লাগিব। আমি মুখেদি ক'ব পাৰোঁ কিন্তু নোকোৱাৰ দৰে ভাও ধৰিব লাগিব। আমি চকুদি দেখা পাই আছোঁ কিন্তু আমি চকুদি নেদেখাৰ দৰে ভাও ধৰিব লাগিব। কিছুমান বিষয় লৈ কিনে য'ত কথা ক'ব লাগে তাত কথা ক'ব লাগিব, য'ত শুনিব লাগে তাত শুনিব লাগিব, আৰু য'ত চাব লাগে তাত চাব লাগিব। কিন্তু অযথা চোৱা, অযথা শুনা আৰু অযথা কোৱাটো প্ৰভু যীশুৰ ইচ্ছা নহয়। হালেলুয়া। কিয়নো ঈশ্বৰৰ বাক্যই কয় যে আমি কথা কওঁতে সদায় বহুত ভাবি চিন্তি কথা ক'ব লাগিব। কিন্তু শুনোতে আমাক বহুত জলদি শুনিব দিছে, কিন্তু কওঁতে আমি বহুত আস্তে আস্তে বহুত ভাবি চিন্তি ক'ব লাগিব। কাৰণ কিয় এটা কথা আমি সদায় জানো যে ঈশ্বৰৰ বাক্যৰ দ্বাৰা যদি আমাৰ জীৱনটো আগবঢ়াই লৈ যাওঁ, নিশ্চয় প্ৰভু যীশু খ্ৰীষ্টৰ লগত আমি যাব পাৰিম, আমি থাকিব পাৰিম। আৰু সদায় এটা কথাই মন কৰিব লাগিব, আপোনাৰ বস্ত্ৰ আৰু মোৰ বস্ত্ৰ আমি নিজে নিজে পবিত্ৰ যীশুৰ তেজেৰে আমি ধুই খুচি পবিত্ৰ কৰি সেই প্ৰভুৰ আগমনলৈকে আমি সহ্য আৰু ধৈৰ্য ধৰি কিনে থাকিব লাগিব। আমাৰ নিজৰ বস্ত্ৰ আমি নিজে ধুব নোৱাৰোঁ, কিন্তু প্ৰভু যীশুৰ তেজেৰে আমি ধুব পাৰিম। আমেন, হালেলুয়া। সেইকাৰণে প্ৰভুৰ নাম মহিমা হওক। প্ৰভু যে আজি আমাক ইমান সুন্দৰ এটা সময় দিলে, যে আজি এই ঈশ্বৰৰ বাক্যৰ দ্বাৰা নিশ্চয় মোৰ জীৱনত মই বহুত আশীৰ্বাদ পাইছোঁ, কিন্তু আপোনাৰ জীৱনতো আশীৰ্বাদ পাইছে বুলি বিশ্বাস কৰিছোঁ। আৰু এই ভিডিঅ' চাই থকা মই সকলোকে অনুৰোধ কৰিছোঁ যে পবিত্ৰ যীশুক আপোনালোকে কেতিয়াও অৱহেলা নকৰিব, কিয়নো পবিত্ৰ যীশুৱে হৈছে আমাৰ জীৱন, পবিত্ৰ যীশুৱে আমাৰ শান্তি, পবিত্ৰ যীশুৱে আমাৰ আনন্দ। আৰু এই পৃথিৱীত জীয়াই থাকিবৰ কাৰণেও আৰু লগতে এই পৃথিৱীৰ পৰা যাব লাগিলেও প্ৰভু যীশুৰ অবিহনে আমি যাব নোৱাৰিম। যদি যাওঁ তেতিয়াহ'লে আমি বেলেগ এখন ৰাজ্যত গুচি যাম, যিখন ৰাজ্যৰ নাম হৈছে অনন্ত মৃত্যু। সেইকাৰণে প্ৰভুৰ প্ৰেম, প্ৰভুৰ শান্তি, প্ৰভুৰ আনন্দ প্ৰভু যীশুৰ আগমনৰ শেষলৈকে আপোনালোকৰ সকলোৰ লগতে থাকক। থেংক ইউ, ধন্যবাদ। প্ৰেইজ দ্য লৰ্ড।